নকওঁ থবাতে সঁচানে ক'ব ন বহুতে মছলা ডিএসএলআৰ বেয়া হৈছে নেকি বা ইয়া মাজে মাজে বাৰ খং উঠে দেখা পাইছে নহয় Hey guys, welcome back to my YouTube channel. So আজি মই ভিডিও বনাব গ'লে আজি মই কাৰ ঘৰত আছো সব কাৰ ঘৰত আছো আজি মই বৈষ্ণৱৰ ঘৰত আজি মই আহিলো সুকাইনা বাহতৰ ঘৰত থাকিবলৈ সো এতিয়া বলক আজি এটা ফটোশ্বুট হ'ব আপোনালোকে চাই দিয়ক কিয় ফটোশ্বুট হ'ব আৰু এয়া বৈষ্ণৱে পুৰা ফোনত ভিডিও চাই আছে হয়নে সো বলক বাইক কৈছে এবাৰ চাই আহো এফালে বাই ফটোশ্বুটৰ কাৰণে ৰেডি হৈছে দেই দেখাব নোৱাৰি একেচতে ফটোশ্বুট কৰাৰ পিছতে দেখাম দেখাইতো নেকি ইয়া বাই নিজৰ কাম কৰি আছে বেলেগ এটা পজিশ্যনত আছিলে মই বাহঁতৰ ঘৰত থাকিব আহিছোঁ কলেজৰ পৰা গুচি আহিলোঁ আৰু এইখিনি বাৰ নিজৰ কাম কৰি আছে বহুত বেছি কষ্ট মই এদিন দেখিয়ে গম পাই গৈছোঁ দেই ওয়ার্কশপৰ কাৰণে বহুতে সুধি আছিল ওয়ার্কশপৰ কথা সো ফাইনালি ওয়ার্কশপৰ কাৰণে ফাইনাল প্ৰিপাৰেচন কৰি আছো কাইলে ভিডিও দিম ওয়ার্কশপ সম্বন্ধীয় মানে কেনেকৈ হ'ব কি কথা কৈ দিছো এতিয়া অহা 9 এপ্ৰিলত আছে ওয়ার্কশপ নাজিৰা সো তাৰ কাৰণে পুৰা প্ৰিপাৰেচন কৰিছো পোষ্টাৰ কাৰণে কৈ নকওঁ থবাতে তো অলপ দেৰিকে গমে পাব কাইলৈ গমে পাব ভিডিও ময়ো শ্বেয়াৰ কৰিম পোষ্টাৰ শ্বেয়াৰ কৰিম আপোনালোকে পাই যাব যিসকলে শিকিব বিচাৰে বাৰ লগত কণ্টেক্ট কৰিলেই হৈ গ'ল মোক সুধিলে হ'ব মই লগালগ কৈ দিম কোনটো নাম্বাৰত পাব বাক আৰু এইফালে ভিনদেউ ইয়া ভিনদেউৰ নাম্বাৰ আছে আপোনালোকে ধুনীয়াকৈ কথা পাতি ল'ব পাৰিব ভিনদেউ শিকাব বোলে ভিনদেউৱে শিকি আছে নহয় আৰু এয়া বায়ে পুৰা কষ্ট কৰি আছে দেই এইটো বায়ে বনোৱা এটা বস্তু আপোনালোকক দেখাই আছোঁ এইখন চব লাইট জ্বলা মজা লাগিছে ইয়া বৰমালা ন আৰু এখন বনাই আছে এখন ফটো দিয়া নাই ফটো দিব আৰু লিখন ইয়াত ভিনদেউৱে পুৰা হেল্প কৰি থাকে বাক আৰু সেইটো গম পাই গৈছোঁ মই চাই থাকোঁ অহা আৰু অলপ দেৰিকে ফটোশ্বুট হ'ব ফটোশ্বুট চাওঁ আমি ভিনদেউৱে ফটো মাৰিব নেকি অ'কে কেমেৰা মাৰিম ডিএসএলআৰ অঁ ডিএসএলআৰ চাৰ্জ দিছে নেকি চাৰ্জ নাই দে হেটো আছে চাগে অকমান চাৰ্জ নাই চাগে অকণমান চাৰ্জাৰ নাযায়তো অলপ চাৰ্জ দি লোৱা নেকি আছে নেকি চাৰ্জাৰ অন্য এটা আছে আছে আৰু ইয়া সেইটো ভাল আছে না কি নাই ডিএসএলআৰ নকবা তুমি এনেকা কথা নকবা চল ডিএসএলআৰ তুমি ভাল হৈছে নে ক'ব ন বহুতে মছলা ডিএসএলআৰ বেয়া হৈছে নেকি বা ইয়া মাজে মাজে বাৰ খং উঠে দেখা পাইছে নহয় বাৰো খং উঠে দেখিছেনে বাৰু উল্টা পুল্টা কথা কৈ থাকে ভাল হৈ আছে নে বোলে ক'ব ন দেই বাৰ খং উঠে দেখা পাইছে ইমান দাম দি কিনিছো ডিএসএলআৰ বোলে ভাল হৈ আছে নে বুলি ক'লে কিবা দিনো এটো ইউজে কৰা নাই ইউজ নকৰিলে কি হ'ব নাই ইউজ নকৰিলে বেয়া নহয় কিন্তু ভাল হৈ আছে নহয় বেয়া নহয় চাওঁ হওক ভাল হৈ আছে নে এয়া বা ৰেডি হৈছে ফটোৰ কাৰণে মই পজিশন ভাবি আছো কি কৰিম দে একদম পুৰা ষ্টেণ্ডাৰ্ড লাগিলে কি প্ৰফেছন কৰিলে কি পষ্টিং বা কিন্তু ধুনীয়া লাগিছে হয় চবে কমেণ্ট দিব দেই বহুত ষ্টেণ্ডাৰ্ড লাগিছে দেখাত এয়া এইফালে আজিৰ কাৰণে ভিনদেউ এয়া প্ৰফেচনেল ফটোগ্ৰাফাৰ ভিনদেউ এইফালে মডেল মই লগত দিলে পেপে আছো স্মাইল প্লিজ এটিটিউড বৰ ধুনীয়া লাগিছে গইটো বৰ ধুনীয়া লাগিছে কিন্তু তুমি মুখখনত ফ'কাছ কৰিবা মই মুখখন পুৰা ক্লিন অহা নাই ক্লিন আহিব ইয়াত ধৰিব নোৱাৰা তুমি মোবাইলত ক্লিন আহি যাব আৰু মাৰা এইডোখৰ পৰা এইডোখৰ কৰি দিলো মাৰিত থাকো ইমান কৈছা মোৰ পষ্টটো ধুনীয়া নাই ঐ শিকাই দিছ পচ এখনে কৰিব দিলা কিন্তু ধুনীয়া মানুহ ধুনীয়া আহিব হয় নাই বাৰু চাইলে ভাল নালাগিব বুজিছা বেলেগলে নাচাম বোলো ডাইৰেক্ট কেমেৰালে চাম হৈ গ'ল ইমান ফটো নহয় কিন্তু ধুনীয়া মানুহ ধুনীয়া আহিব নহয় মানে একে মই এডিটটো দিব নাজানো না নাই তোমাৰ এটিটিউড কপা দিবা
আই থিংক ভাল। ফটো মাৰি হৈ গ'ল, এতিয়া বায়ে কাম কৰিবলৈ ল'লেই। বা কি কৰিব লৈছা? ড্ৰেছ চেঞ্জ কৰি দিলে লগালগ। তুমি বনাম বুলি দায়িত্ব লৈছিলা। মই বনাম। আমি মই কৰিম অসমৰ মেপ। জিঅ'গ্ৰাফী ষ্টুডেণ্ট নহয় জানো, সেইকাৰণে মেপকে বনাম আজি। তাৰপিছত বাৰ ফটোখিনি মোৰ ফোনত আছে, সেইকাৰণে এতিয়া ইয়াৰ ওপৰত ফটোখিনি দি ল'ম। আৰু এয়া আমাৰ চব্জি কাটিবৰ কাৰণে লগাইছোঁ। অথনিৰ পৰা ইমানে শুলেও এগৰাকী। টোপনি গুচি গ'ল ন? অ' পুৰা। বেটা কি হ'ল? একো নাই। ফটোখিনি লয় নেকি? আমি এতিয়া কাম কৰিছোঁ। কামনো কি আৰু সেইটো আৰু এইটো কৰিব দিছে, বাকী বাৰ কাম কি কৰোঁ এতিয়া আৰু শুনিব হ'ব। নহৰু যিহেতু ইমানখিনি নহৰু দিব দিছে মায়ে। ইমান ডাঙৰ নহৰু ঠিকনা হ'বলৈ শিকাব দেই। মই লাহে ঠিকনা হৈছোঁ, আগতে বহুত হেৰি কৰিছিলোঁ, কিন্তু এতিয়া মানে নহৰু দাম শুনিয়ে খাই খায়। আৰু এইটো পোৱালি অকল চাইকেল চলাওঁতে থাকে। মোবাইলটো চাৰ্জ হোৱা নাই। আমাৰ এওঁ কাম শিকি আছে দেই। কৰে কৰে, আপোনালোকে চাই ল'ব পাৰিব বাৰু বোৱাৰী হিচাপে। খুলিব বোলে কেইদিনমান লাগিব। সোনকালে 1K ছাবস্ক্ৰাইবাৰ কৰি দিলে বহুত ভাল পালোঁ হয় মই। 1K আশীৰ্বাদ পাব মানুহে যদি মোক 1K ছাবস্ক্ৰাইব কৰি দিয়ে। অঁ সঁচাকৈ। আইও ক'বই নালাগে, 100K হ'বলৈতো মইতো অঁ তুমি আশীৰ্বাদ দিলে সেইটো সকলে আৰু ক'বই নালাগে আৰু। চ' কৰি লওঁ বলক, খাব লৈছোঁ। এতিয়া আমি বৈষ্ণৱক দুখন কাঢ়ি দিম। ৰান্ধনীয়ে লগে ভাগে বনাই দিলে, এতিয়া মই পানী বাকি দিছোঁ। মাংস শাকটো মই বনাইছোঁ আজি। খালি আৰু নিমখ দিবলৈকে পাহৰিছিলোঁ। ৰান্ধনী কম নহয়। ধুনীয়া বনাইছে কিন্তু দুটাকে কেনেকৈ চালোঁ। অঁ নিমখটোতো মুখে দিবলৈ গৈছিলে, পাহৰি থাকিলোঁ নহয়। তাৰপিছত এতিয়া লগালগ মই দি পিনে আকৌ অকণমান গৰম কৰি আনিছোঁ। কেনেকুৱা হৈছে নাজানো আৰু। বহুত টেষ্টি হৈছে। সঁচা? খাইছা? পাৰি পাৰি। ভাল হৈছে বুলি ক'লো অকণমান ভাল হোৱাহেঁতেন। মই বোলে বহুত ধুনীয়া বনাইছোঁ। এই এডাল মই বোলে বহুত ধুনীয়া বনাইছোঁ, মোক 20 টকা মানে সঁচাকৈ নে? সঁচাই একদম সঁচাই কৈছোঁ। যদি নৰ্মেল হ'লহেঁতেন ন, এই চলি যায়গা এনেকৈ যদি হ'লহেঁতেন ন, ক'লহেঁতেন ভাল হৈছে এনেকৈ ক'লহেঁতেন। আৰু যদি এতিয়া কৈছে ন বহুত ভাল হৈছে, গম পাবই আৰু। ভালে কৈছে। খাই লওঁ নিজে খাই চাওঁ। খাই দিছোঁ আৰু এতিয়া দিছোঁ আকৌ দেই, দিছোঁ নহয় সকলোকে খাই দিছোঁ এতিয়া। কেনেকুৱা লাগিছে কয় আকৌ? কিন্তু খাই চাওঁচোন কেনেকুৱা লাগিছে। পাৰিম। এতিয়া বৈষ্ণৱ হৈ গ'ল, বায়ে কিবা ভিডিঅ' শ্বুট কৰি আছে। সেয়া বৈষ্ণৱক খোৱালোঁ। টোপনি যোৱা তুমি দেই। মোবাইল চাইছে টোপনি গ'লগৈ, মোৰ ইটো ফোন তাক দি থৈছিলোঁ। তাৰপিছত তাক শুব দিছোঁ আৰু মই এইখিনিতে অলপ ফোন চাওঁ, অলপ এডিটিং আছে সেইখিনি কৰি লওঁ। আৰু বায়ে এফালে বস্তু সামৰি গৈছে, মই এইখিনিত শুই লওঁ অলপ। এতিয়া এয়া বৈষ্ণৱ শুই গ'ল। সি সেইখিনি জেগাৰ পৰা এইখিনি পাইছেহি এতিয়া। এয়া তাৰ হেয়াৰ ষ্টাইল। সি টোপনি গ'ল কাপোৰখন দি। কাপোৰ দিবলৈ চান্সেই হোৱা নাই। গুড নাইট সকলোকে, শুই যাওঁ। আজি ভিডিঅ' এডিট কৰা নহয়। চ' কাইলৈ আপোনালোকে ভিডিঅ'টো পাব। বাই। 12টা বাজি গ'ল, কিন্তু বা এতিয়াও শুব হোৱা নাই, মানে বাৰ কিবা ভিডিঅ' শ্বুট চলি আছে। চ' নহ'লে টোপনি যিকাৰণে শুই যাওঁ। বাৰ ভিডিঅ' কৰি আছে। অংকিতা এইটো ৰুমত শুই গ'ল, আমি দুটা ইয়াত আছোঁ। চ' গুড নাইট।